প্ৰথম পুৰস্কাৰ আছিল আল্ট্ৰাবাছ আৰু এই প্ৰথম পুৰস্কাৰ আল্ট্ৰাবাছ লাভ কৰিবলৈ সক্ষম হৈছে চিৰাং জিলাৰ বৰতলুৱাৰ সফৰুদ্দিন আহমেদ নামৰ এজন ব্যক্তিগৰাকীৰ সৈতে মই উপস্থিত আছোঁ। নিশা প্ৰায় 1:30 হৈছে আৰু সেই মুহূৰ্তত আমি উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত। পৰিৱেশ দেখুৱাইছোঁ, ইয়াত কিন্তু যথেষ্ট ব্যক্তি আহি সমবেত হৈছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আচলতে প্ৰথমে শুভেচ্ছা জনাইছোঁ। খুব ধুনীয়া এটা খবৰ বুলি ক'ব লাগিব যে চিৰাঙৰ পূব চামঠাইবাৰী ব্ৰহ্ম মন্দিৰ নিৰ্মাণ কমিটিৰ সাহায্যত যি উপহাৰ অনুষ্ঠিত কৰা হৈছিল, ক'বলৈ গ'লে নামনি অসমৰ ভিতৰত অন্যতম বৃহৎ উপহাৰ। প্ৰথম পুৰস্কাৰ আপুনি পাইছে, ফাৰ্ষ্ট অনুভূতি আপোনাক জনাওক, কেনেকুৱা? মই বিশেষ ধন্যবাদ দিছোঁ আপোনাৰ ইষ্ট চামঠাইবাৰী ব্ৰহ্ম মন্দিৰ কনষ্ট্ৰাকশ্যন কমিটিৰ যিটো খেল ইহঁতে পাতিছিল, সেই খেলৰ যিটো প্ৰথম পুৰস্কাৰ মই পাইছোঁ বুলি মই টিকেটত মিলাই দেখিলোঁ। তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু যিয়ে মোক টিকেটখন দিছে একচুৱেল তাক মই কৃতজ্ঞ জনাব লাগিব, কাৰণ সি মোক টিকেটখন দিয়াৰ কাৰণে আজি মই ফাৰ্ষ্ট প্ৰাইজখন পাইছোঁ আৰু সকলো কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে খেলখন অনুষ্ঠিত হৈছে আৰু ইতিপূৰ্বে বিভিন্ন সংবাদ প্ৰতিষ্ঠান আচলতে ৱেব পৰ্টেলত লাইভ দেখুওৱা হৈছে সেই ফলাফল। আপুনি কেনেকৈ গম পালে টিকটত পাইছে বুলি? মই ফেচবুকত চাই আছোঁ যিটো খেল হৈ আছে। মই আছিলোঁ গুৱাহাটীত, 1 ঘণ্টামান আগত মই গুৱাহাটীৰ পৰা আহি ইয়াত পালোঁ। পাইখিনি ঘৰত সোমাই মই টিকেটটো আগত মিলাই চোৱাৰ লগে লগে যেতিয়াই নাম্বাৰটো মিলিছে তেতিয়াই মই উৎফুল্লিত হৈ পৰিছোঁ। সকলো মিলি মোৰ ল'ৰা ছোৱালী সকলোৱে মিলি উৎফুল্লিত হৈ পৰিছোঁ। আপুনি কিমান টিকেট লৈছিল? মই 3 বুক টিকেট লৈছিলোঁ। 3 বুক। আৰু কাৰ পৰা লৈছিল আপুনি? আজগৰালিৰ পৰা। তেখেতে নাই নেকি? নাই, তেখেতে ৰিফাইনেৰীৰ ভিতৰত কাম কৰি আছে, দুখীয়া ঘৰৰ ল'ৰা, মানে শ্ৰমিক। আটাইতকৈ ডাঙৰ কথাটো ক'ব লাগিব এই মুহূৰ্তত যে এজন শ্ৰমিকৰ পৰা আচলতে তেখেতে 3 বুক টিকট ক্ৰয় কৰিছিল আৰু তাৰে ভিতৰত কিন্তু আল্ট্ৰাবাছ পাবলৈ সক্ষম হৈছে এইজন ভাগ্যৱান ব্যক্তি। আপুনি মই এটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি কি কৰে আচলতে? মই এনেই সৰু সুৰা কাম কৰোঁ, কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কাম কৰে আপুনি। এতিয়া নিশ্চিতভাৱে আপুনি আল্ট্ৰাবাছ পাইছে, বাছ ল'ব নে টকা ল'ব যদি জানিব বিচাৰোঁ? এইটো মই আচলতে এতিয়া ক'ব নোৱাৰোঁ। মোৰ ওপৰত গাৰ্জেন আছে, মোৰ দাদা আছে। দাদাই যিখিনি ক'ব সেইটোৱে মই সক্ষম মানিলোঁ। ধন্যবাদ জনাইছোঁ আমাক সবিশেষ জনোৱাৰ কাৰণে। আৰু মই কৈছোঁ ইতিপূৰ্বে যে কেৱল প্ৰায় 1:30 হৈছে আৰু খবৰটো পোৱাৰ লগে লগে আচলতে তেখেতৰ বাসগৃহত আমি লৰালৰিকৈ আহিছোঁ আৰু তেখেতৰ পৰা আপোনালোকক যিখিনি তেখেতৰ অনুভূতি সেই অনুভূতি জনাবলৈ চেষ্টা কৰিলোঁ। তেখেতৰ ডাঙৰ দাদা আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ সৰু ভাইটি আচলতে খুব আনন্দৰ বিষয় কিন্তু ক'ব লাগিব। কেনেকুৱা লাগিছে? নিশ্চিতভাৱে ভাল লাগিব, সেইটো নুসুধোঁ। গতিকে সৰু ভাইটিয়ে যে আল্ট্ৰাবাছ পাইছে প্ৰথম পুৰস্কাৰ, এটা ডাঙৰ প্ৰাইজ বুলি ক'ব লাগিব। গতিকে কি ক'ব বিচাৰিব? আজি যিখন খেল হৈ গ'ল চামঠাইবাৰী কি মন্দিৰ ব্ৰহ্ম মন্দিৰৰ উদ্যোগত যিটো লটাৰী খেল উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিল, তো সেই খেলখন আজি অনুষ্ঠিত হৈ যোৱাৰ পিছত কিছু সময় পূৰ্বে মই গম পালোঁ যে মোৰ ভাইটিয়ে টিকেটখন ক্ৰয় কৰিছিল প্ৰথম পুৰস্কাৰত। আৰু পুৰস্কাৰখন ভাইটিয়ে পাইছে। খবৰখনৰ লগে লগে আমি নিজে আনন্দিত উৎফুল্লিত হৈ পৰিছোঁ। আৰু এটা বস্তু ভাল লাগিছে যে মানুহে বহুতে কয় যে লটাৰী খেল বহুতো ধৰণৰ কিবা কিবি হৈ থাকে বা নিকাভাৱে নহয়, কিন্তু এই চামঠাইবাৰী খেলটো যিটো দিছিল, মই প্ৰথমে মানে কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খেলখন একেবাৰে নিকা আৰু স্বচ্ছতাৰে খেলখন মানে অনুষ্ঠিত কৰিব পাৰিছে কথাবোৰ। আৰু যাৰ কাৰণে আজি টিকেট ক্ৰয় কৰা ব্যক্তিসকলৰ ভিতৰত এজন হয়তো মোৰ ভাইটি বুলিয়ে নহয়, যিকোনো এজনে পাইছে বুলি আমি নিজে আনন্দিত হৈছোঁ। আৰু পৰৱৰ্তীত যাতে খেলবিলাক হ'লেও এনেকুৱা ধৰণৰ নিকা আৰু স্বচ্ছ খেল হয়, তেতিয়া মানুহৰ এটা আস্থা থাকিব লটাৰী খেলৰ প্ৰতি। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰায় সময়ছোৱাত আচলতে কিছুমান প্ৰশ্নৰ অৱতাৰণা উত্থাপন হয় যে যিসমূহ ভাগ্য লটাৰী খেল আচলতে উদযাপন কৰে তেওঁলোকে স্বচ্ছ আৰু নিকাভাৱে নকৰে, এনেকুৱা এটা কিন্তু প্ৰশ্নবোধক থাকি যায় ক'ৰবাত নহয় ক'ৰবাত। কিন্তু এই খেলৰ কথা যদি আমি কওঁ তেতিয়াহ'লে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে আৰু প্ৰশাসনৰ যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ক'ব লাগিব এই যি খেল উদযাপন কৰা হৈছিল, যাৰ ফলশ্ৰুতিত কিন্তু এখেতে আজি আল্ট্ৰাবাছৰ দৰে এখন উপহাৰ পাবলৈ সক্ষম হৈছে, প্ৰথম পুৰস্কাৰ। পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। তাৰ সমান্তৰালভাৱে যদি আপোনালোকে অসমৰ সমান্তৰালভাৱে যদি বঙাইগাঁও বা চিৰাঙৰ নতুনকৈ আন এখন খেল আহি আছে, যদি আপোনালোকে ল'ব বিচাৰে টিকট, স্ক্ৰীণত নম্বৰ দিয়া আছে, নম্বৰসমূহত যোগাযোগ কৰি আপোনালোকে কিন্তু অনলাইন যোগে টিকট ক্ৰয় কৰিব পাৰে।